স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু আজি আমি যাম মাছ মাৰিবলৈ যেহেতু বানপানীৰ বতৰ এয়া দেখিছে চাৰিওফালে বানপানী আৰু আমি গৈ আছো ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ দাঁত দেখাও মাছ মাৰাৰ বতৰ লগতে গৰম গৰম পকৰি খাও নাও ইয়াতে বান্ধি থৈ দিলো মাছ মৰা যন্ত্ৰ ৰেডি হৈ আছে খেৱালি জাল কি জাল ব্ৰহ্মপুত্ৰ নদী দেখিছে কিমান বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ চাৰিওফালে কেৱল পানী আৰু পানী ঐ গৰু কি খবৰ ভাল বঢ়িয়া এখন স্কুল আছিলে প্ৰাথমিক বিদ্যালয় আছিলে আজি কি অৱস্থা হৈ আছে ইয়াতে দূৰ দূৰণিলৈকে মানুহৰ গাঁও আছিল ঘৰ আছিল কিন্তু ব্ৰহ্মপুত্ৰই চব খহাই লৈ গ'ল আৰু ইয়াতে এটা সময়ত আমাৰ খেতি আছিল পথাৰ আছিল আজি চব বিচ্ছিন্ন হৈ গৈছে हो गया रेडी Jangan sabar guys, teling sore. প্ৰথমবাৰ ট্ৰাই কৰিলো এটাও মাছ নাই এতিয়া সেকেন্ড বাৰ দুবাৰ চেষ্টা কৰিলো এটাও মাছ নাই এতিয়া আকৌ নিখিল দাক দি দিছো काम लग गया या की माছ হ'ব কি মাছ এটা ভুল মাছ মই ধৰিম এইবিলাক ভুল মাছ ভুল খাব পাৰিব আপোনালোকে ভুল মাছ এই মাছটো খুব কম আছে মই হাতত লৈ দেখাইছো এয়া পাহাৰীয়া মাছ আপোনালোকক ভালকে দেখুৱাইছো ইয়াৰ কাইট আছে জুঙা জুঙা যেতিয়া কোনোবাই আক্ৰমণ কৰে তাক এই কাইট এনেকৈ মেলি দিয়ে আৰু ইয়াৰ মাতটো চাওক নিখিল দাৰ ভাগ্য খুলি গ'ল এতিয়া ওই 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 ये भाई মাছ মাৰিব আহি আঠিয়া কল আমাৰে গছবিলাক
কেইটা মাছ আৰু এই মোনাৰ ভিতৰতে বেঙেনা আৰু এয়া কলডিল লাভৰ ভিতৰত এইকেইটাই মাছ মাৰে আৰু এয়া আঠিয়া কল লাভৰ ভিতৰত এইকেইটাই অৰ্গেনিক বস্তু বেঙেনা দি কলডিল দি আৰু মাছ দি আজি ঘৰত যাই খাম এফালেও আছে মাছ এইকেইটা আৰু জালৰ অৱস্থা এয়া চাওক আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'টোত ধন্যবাদ